সময়ো ত্যাগ কৰে। মোক চিকাৰ লাগে ক'বলগীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মই শ্বৰ্ট ভিডিঅ'টোৰ জৰিয়তে চিকাৰ মুভিখনৰ আপোনালোকক দেখুৱাইছিলোঁ। আৰু How এতিয়া can bullets travel that fast without being shot by a gun? বহু ৱেইট কৰাৰ পিছত আমি যি গতিকে টিজাৰটো আহি গ'ল, টিজাৰটো দেখিবলৈ পালোঁ। আৰু এই টিজাৰটো সেইকাৰণে আপোনালোকক মই কেইটামান শ্বট লৈ আহিছোঁ। আৰু সম্পূৰ্ণ টিজাৰটো চাবলৈ হ'লে আপোনালোকে বিগ ফিল্মছ মিডিয়াৰ জৰিয়তে চাব পাৰিব। আৰু এইটো আপোনালোকক মই জনোৱাৰ কাৰণে, যিসকলে জনা নাই, আমাৰ জুবিন দাৰ নতুন মুভি চিকাৰ মুভিখনৰ কথা, সেইটো কাৰণে ভিডিঅ'টো লৈ আহিছোঁ মই। আৰু আপোনালোকে ভিডিঅ'টো বিগ ফিল্মছ মিডিয়াৰ জৰিয়তে সম্পূৰ্ণ ট্ৰেইলাৰ চাব পাৰিব। আৰু মুভিখন 20 ছেপ্টেম্বৰত ৰিলিজ হ'ব, সেইটো কৈয়ে আছোঁ মই। আৰু এই ক্ষেত্ৰত আপোনালোকে অসমীয়া ফিল্ম যাতে আমাৰ আগবঢ়াই নিয়ে, এই ক্ষেত্ৰত মই ভিডিঅ'টো লৈ আহিছোঁ। আৰু সকলোৱে ছাপোৰ্ট কৰক। যিয়ে নহওক, যেনেকৈ বিদুৰ ভাই সফলতাৰে আগবাঢ়িছে, গতিকে 12 crore প্লাছ হৈছে অলৰেডি, আৰু এতিয়াও চলি আছে বিদুৰ ভাই। গতিকে এনেকৈ চিকাৰ মুভিখনো যাতে চলে, তো এইটোৱে আশা কৰিছোঁ। আপোনালোকে কি ভাবে, কিমান crore কালেকশ্যন হ'ব, আপোনালোকে মোক জনাব পাৰে। গতিকে আপোনালোকে চাবনে নাই জনাওক, আৰু নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি জনাব, বেলেগকো নজনাবিলাক যাতে জানে চিকাৰ মুভি আহি আছে। গতিকে ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে।